ভাতৃ কীৰ্তন ঘৰত সমবেত হোৱা সকলোলৈকে দশবতা শিল্পী সমাজ তথা নিদাঞ্চবাসী ৰাইজৰ তৰফৰ পৰা ভক্তিপূৰ্ণ শ্ৰদ্ধা আৰু সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। ভাওনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অসমীয়া সংস্কৃতিৰ বেদীত এক ভক্তিৰ প্ৰতীক দুয়োজনা গুৰুৰ কালজয়ী সৃষ্ট ভাওনাক আমি আপোনাৰ খবৰ আগত মহাপুৰুষীয় পৰম্পৰা ঐতিহ্য আৰু আদৰ্শ আগত তুলি লৈ প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে। এই ক্ষেত্ৰত অনিচ্ছাকৃতভাৱে হৈ যোৱা ভুল ত্ৰুটিৰ বাবে সদৌতিলৈ ক্ষমা মাৰ্জনা বিচাৰিছে। লগতে আপোনালোকে ইতিবাচক সমালোচনাৰ আঙুলিয়াই দিলে আমি কৃতাৰ্থ হ'ম। সদৌ শেষত আপোনালোকৰ পদ পংকজত শত কোটি প্ৰণিপাত জনাই শুভ বাৰ্ষিক নিৰ্মালী শিৰত তুলি লৈ এটি মাংগলিক ধ্বনিৰে আপোনাৰ খবৰে মাজলৈ আগবঢ়াই দিছোঁ আজি আমাৰ মহাপুৰুষীয়া নাট বিশ্বজিতৰ হৰি দৰ্শন জয় সুৰব বিশ্বজিতৰ হৰি দৰ্শন জয় সুৰব বিশ্বজিতৰ হৰি দৰ্শন জয় সুৰব বাজক দবা বাজক শংখ বাজক ঘোৰতাল মাংগলিক ধ্বনিৰে মুখৰিত হওক আজি ভকতৰ প্ৰাণ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয় জয় মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জয় জয় অসমীয়া ভাওনা সংস্কৃতিৰ জয় জয় জয়
তস্মাই শ্রী